হাই গাইজ, কেনে আছে সকলো? আজি আহিছোঁ মই এখন তুলনি বিয়াত অভ্যৰ্থনা কৰিবলৈ। ফটো মাৰা নাই, ভিডিঅ'। ইয়াত দেখিছেনে, আহি পাই আমাৰ নটাংকিবোৰ আৰম্ভ হৈ গ'ল। ইহঁতে ফটো উঠি আছে, কোনোবাই ভিডিঅ' কৰি আছে, আৰু এয়া আমাৰ ছোৱালী পাৰ্টি। যিহেতু বহুত দেৰি হৈ গৈছিল, ফটো উঠা হোৱাৰ পাছত আমি গোটেইবিলাকে নিজৰ কামত লাগি গ'লোঁ। ময়ো চাহ বনাই আছোঁ আৰু মোৰ লগৰজনী আছে মোৰ লগত। এয়া আমাৰ ছোৱালীহঁতে কাম কৰি আছে, দেখিছেনে? আগতে যদিও গৈছিলোঁ বহুত বিয়া মাৰিবলৈ, কিন্তু আজিকালি সিমান যোৱা নপৰে, কাৰণ বৰকা পাতিও এতিয়া বাঢ়ি আহিছে। এয়া আমি চাহ দিয়া হোৱাৰ পাছত আমাক দুজনীকে ভাত খাবলৈ মাতিলে। ভাত খাই লৈ এয়া আহি পালে গায়ক। আহি শেষ পৰ্যায় পালে, সকলো আলহী ঘৰলৈ গ'ল আৰু আমাৰো ঘৰলৈ আহিব হ'ল, যিহেতু কাম খতম হৈছিল। আৰু বহুকেইটা ভিডিঅ' ক্লিপ ৰাখিব লাগিছিল, কিন্তু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ কাম কৰি আছিলোঁ। আজিলৈ ইমানেই আছিল। আকৌ এটা অন্য ভিডিঅ'ৰ দ্বাৰা লগ পাম। আজিলৈ এৰিছোঁ, বাই বাই।